कौन है ये लोग? कहां से आते हैं ये? নতুন এটা ভিডিঅ' আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমি গৈ আছোঁ আজি হিডেন প্লেছত গা ধুব, আপোনালোকক দেখাই আছোঁ। তো চলো, আমাৰ অনুপমো আছে, চলো। ইয়াতে অলপ ৰখিছিলোঁ। ইমান গৰম, তো এইফালে অনুপমো আছে। ৱাটাৰ খাব ৰখিছিলোঁ, এনেকৈ পানী চানী খাই ল'লোঁ। যাৰ আমাৰ ইয়াৰ পৰা ৰাইড ষ্টাৰ্ট, চলো। ইমান স্পীড চলাইছে, ক'ত আহি পালোঁ সিহঁতে মানে আমাৰ লগৰবোৰ মানে পিছতে থাকি গ'ল। সেইকেইটা বেয়া নাপাইছে গাইছ, বেয়া নাপাইছে। বেছি দূৰ নাই আৰু 1-2 কিলোমিটাৰ মান হ'ব। গাঁৱৰ ভিতৰে ভিতৰে গৈ আছোঁ, পাহাৰ জেগা। এতিয়া আপোনালোকে ইয়াতে দুটা ৰাস্তা পাব, কিন্তু আমি ইফালে যাম আৰু ইফালে আছে ৰাস্তাটো, ইফালে ৰাইট ফালে। আমাৰ ইপিনে কাৰ্বি মানুহ আছে বুলি মই সৰুতে গম পাইছিলোঁ। মই আহিছিলোঁ আমাৰ ইপিনে, আমাৰ ঘৰৰ লাগতীয়া মানুহ कैसे कैसे लोग रहते हैं यार यहाँ पर। ইয়াতে আহিলে আপোনালোকে এডভেঞ্চাৰ ফিল পাব। ৰাস্তাবোৰে এডভেঞ্চাৰ, খুব ধুনীয়া ৰাস্তা অৱস্থা। অ' ভাই, পুৰা পাহাৰৰ মাজত আহি পালোঁ, গাঁৱৰ মাজত। চবফালে পাহাৰে পাহাৰ। গাইছ পৰি গ'ল, গাইছ ইমান স্পীড আহি ইয়াতে পৰি গ'লো। তো আমাৰ লগত এটা এক্সট্ৰিম ড্ৰাইভাৰ আছে। তেতিয়া আমাৰ জছে বেলেগ হৈ গ'ল এতিয়া আৰু। অ' ভাই, ইমান পাহাৰৰ মাজত আহি গ'লো, হ'লেও পাহাৰ কাটি ঘৰ বনাইছে, চাওক গাইছ। তলত গ'লে চিধা তলত চাবি, ভালকে নিয়ে চাবি, তলত পেলাই দিব। তন্ময় চাবি, ঐ তন্ময়, লৈ গৈছে না ই, সঁচাকে পেলাব ই, চাবি। গাইছ অলপ কাৰণে পৰিল হয়। গৈছোঁ লাহে লাহে গৈছোঁ গাইছ, জংঘলে এবাৰ যদি ইফালে পৰি যায় তলত, চাওক গাইছ। পোৱা নাছিলোঁ ইমান খাটাৰনাক জেগাত লৈ আহিব। এতিয়া আৰু গণেশা আহিয়ে পোৱা নাই। চাব লাগিব, পানীটো লেতেৰাকে নেকি? তো ইয়া আমাৰ গণেশ আহি গ'ল ডিঅ'লৈ।
ভিউটো খানা নাই আজি ভিউ স্পীড এই জংঘলৰ মাজত চাওক গাইছ চাৰিখন এই জংঘলৰ মাজত গৈ আছো দিস ইজ দ্য ভিউ ও ভাই এইটোৱে আছে ঠাইটো আমি বিচাৰি ওলাইছোঁ এইটো হিডেন প্লেচ চাওক কি ধুনীয়া জেগা এইটো পুৰা মেঘালয়ৰ পৰা আহিছে পানীটো জেগাটো ইমানো বেয়া নহয় কিন্তু অনুপম কেনে লাগিছে অনুভৱটো খুবেই ধুনীয়া খুব ভাল লাগিছে যিমানখিনি এক্সপেক্ট কৰিছোঁ তাতকৈ খুবেই ধুনীয়া মই এনেই ভাবিছিলোঁ এনেই সৰু জেগা হ'ব কিন্তু বহুত ডাঙৰ জেগা এইটো বহুত ডাঙৰ ময়ো কাপোৰ চাপোৰ খুলি গা ধুম ইয়াতে তো এইটোৱে হৈছে জেগাটো তো এইটো চাওক তো বহুত গৰম জেগাটো তো মোবাইলটো মই থৈ দিম মই গা ধুব লাগিব এইটো মই থৈ দিম দিয়া আপোনালোকে চাই থাকক नदी में ये नदी बहुत ही खतरनाक है वो ये आने के लिए डर रहा है ये भी बहुत ही पूरा थार है पानी তো आप यहाँ वो बाहर ले जा सकता है এইটোৱে জেগা বহুত গাড়ী ভাল লাগিছে আৰু পানীটো বহুত ধাৰ কিন্তু এই চাওক উঠে লৈ যায় পুৰা বহুত ধাৰ পুৰা গাইছ আমাৰ এটা গা ধোৱা হৈ গ'ল তো বঢ়িয়া জেগা আছিল আৰু যোনে যোনে সাঁতুৰিব নাজানে সিহঁতে নাহিব বহুত পানী ধাৰ ইয়াতে বোলে চাওক গণেশো দে ভাই নহওক গা ধুই কিন্তু মজা লাগিল একদম তো যিহেতু মই সাঁতুৰিব জানো তো ভাল লাগিল গা ধুই আহিলোঁ যদি আজি ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব